আমাৰ পৃথিৱীখন দেখিবলৈ বৰ সুন্দৰ। ঈশ্বৰে পৃথিৱীখনক কিয় ইমান সুন্দৰকৈ সৃষ্টি কৰিছিল? মহাকাশৰ পৰা ইয়াৰ সৌন্দৰ্য দেখিবলৈ অদ্বিতীয় যেন লাগে। তেওঁ পৃথিৱীখনক এনেদৰে সৃষ্টি কৰিছিল যে ইয়াৰ বেছিভাগ অংশ পানীৰে ভৰি আছে। ঈশ্বৰে পৃথিৱীখন সূৰ্যৰ পৰা এক সঠিক দূৰত্বত ৰাখিছে আৰু ই সঠিক গতিবেগত ঘূৰি আছে। তেওঁ পৃথিৱীখনক এটা কোণত ওলমাই ৰাখিবলৈ চন্দ্ৰ সৃষ্টি কৰিলে আৰু যাৰ বাবে বেলেগ বেলেগ ঋতুৰ পৰিৱৰ্তন হয়। ইয়াৰ উপৰিও ঈশ্বৰে ইমানে বিভিন্ন ধৰণৰ জীৱ-জন্তু সৃষ্টি কৰিলে যে আমি আচৰিত হওঁ। ঈশ্বৰে পৃথিৱীখন ইমান ভাবি চিন্তি আৰু সুন্দৰকৈ কিয় সৃষ্টি কৰিলে? কিয়নো প্ৰথম দম্পতী আদম আৰু হাৱাই এক সুন্দৰ ঠাইত বাস কৰা, তেওঁৰ আজ্ঞা পালন কৰা, চিৰদিন জীয়াই থকা আৰু নিজৰ সতি সন্ততিৰ সৈতে পৃথিৱীখনক এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰাটো ঈশ্বৰে বিচাৰিছিল। এই উদ্দেশ্যেৰে ঈশ্বৰে পৃথিৱীখনক সৃষ্টি কৰিছিল। কিন্তু পৃথিৱীখন আজি সুন্দৰ বাগিচাৰ দৰে প্ৰমোদবনলৈ কিয় পৰিৱৰ্তন হোৱা নাই? কিয়নো আদম আৰু হাৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আৰু তেওঁলোকে লাহে লাহে বুঢ়া হৈ আহিল আৰু শেষত মৃত্যু হ'ল। পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন নহল। কিন্তু ইয়াৰ অৰ্থ এইটো নেকি ঈশ্বৰৰ উদ্দেশ্য সলনি হ'ল? কল্পনা কৰক, এজন পিতৃয়ে নিজৰ সন্তান থাকিবলৈ এটা সুন্দৰ ঘৰ সাজিছে। ইয়াৰ পাছত সন্তানক সেই ঘৰ দিয়ে, কিন্তু সন্তানে সেই উপহাৰৰ কোনো আদৰ নেদেখুৱালে আৰু ঘৰখনক কোনো চোৱা চিতা নকৰে আৰু ঘৰখন বিশৃংখল হৈ পৰিল। এতিয়া পিতৃয়ে ঘৰখনক কি কৰিব? তেওঁ ঘৰখন ভাঙি পেলাবনে তেওঁৰ সকলো কঠিন পৰিশ্ৰম ব্যৰ্থ কৰিব? নহয়, তেওঁ ধৈৰ্য ধৰিব। পৰিয়ালৰ এনে লোকক তেওঁ ঘৰ দিব যিজনে তাৰ প্ৰতি আদৰ দেখুৱায়। ঠিক সেইদৰে যদিও আদমে উপহাৰৰ প্ৰতি আদৰ নেদেখুৱালে, কিন্তু বাইবেলত উল্লেখ কৰিছে যে পৃথিৱীৰ বাবে ঈশ্বৰৰ যি উদ্দেশ্য আছিল সেয়া সলনি হোৱা নাই। তেওঁৰ উদ্দেশ্য আজিও একেই আছে। আদমক দিয়া উপহাৰ আপোনাক দিব বিচাৰিছে, যাতে আপুনি আনন্দেৰে প্ৰমোদবনত সদায় দিনৰ বাবে জীয়াই থাকে। আপুনি হয়তো চিন্তা কৰিব পাৰে, এই পৃথিৱীখন পুনৰ কেনেকৈ প্ৰমোদবনলৈ ৰূপান্তৰিত হ'ব? এই পৃথিৱীত সদায় জীয়াই থাকিবলৈ আপুনি কি কৰিব পাৰে? এই বিষয়ে আৰু আন বহুতো